হ'বলগীয়া গুৰুজনাৰ বৰগীতটো সেইটো পৰ্যন্ত অকণমান গাই শুনাবা নিশ্চয় ট্ৰেইলাৰ হিচাপে ট্ৰেইলাৰ হিচাপে আচ্ছা আৰু যিহেতু আমাৰ সূৰ্য বৰ্তমান আমি সকলোৱে আমি দেখি আছোঁ বৰ্তমান আমি বিশাল এখন পথাৰৰ মাজত আছোঁ গীতটো পুৱাৰ গীত এইটো একদম বৰগীত বুলি ক'লে সদায় পুৱাৰ গীতেই হয় বহুখিনি আৰু বেলেগ বেলেগ গীতো আছে গুৰুজনাৰ তাৰ মাজতে পুৱাৰ গীত বুলি ক'লে সঁচাকৈ শুভ্ৰ এটা মনোভাৱটো বেলেগ আহে আৰু আজি মই এনেকৈ গাবলৈ যিহেতু তুমি প্ৰমোশ্যন বুলি ক'লা আমি হঠাৎ লগ পালোঁ মই দাড়ি গুফু কটা নাই দেই এনেকৈ বৰগীত গাবলৈ বৰ বেয়া লাগে আৰু আমাৰ সাজ সজ্জাৰো কিছুমান কথা থাকে তথাপিতো প্ৰমোশ্যন বুলি ক'লা যিহেতু পুৱাৰ গীতটোকো এনেকৈ গাইছোঁ কোনো যেন মানে সি যোৱা ইণ্টাৰভিউত মই তাক কৈছিলোঁ প্ৰযুক্তা যোনটো মেইন প্ৰযুক্তাক আছে অকণ গাই দিব ঠিক আছে আজি পথাৰত এনেকৈ বৰগীত গাবলৈ পাই সঁচাই খুব ভাল লাগে আবেলি হওক বা ৰাতিপুৱাৰ সময়ত হওক তথাপিও অকণ বাৰু পৰিৱেশন কৰি দিছোঁ সকলো ৰাইজে চেনেলটোকো আদৰি ল'ব আৰু গীতটিক কিমান দূৰ সমাদৰ কৰে সেয়া আপোনালোকৰ বিচাৰ্য বিষয় তেজৰে কমলা পতি পৰ ভাতে নিন্দ পথাৰত দেখি আছোঁ ইফালে গৰু আহি আছে লাহে লাহে আৰু সেই পৰিৱেশটোক একদম পূৰা মনত পৰি গৈছে মানে তেৰি চন্দ মুখ পেখু উঠৰে বিন্দ তেজৰে কমলা পতি পৰ ভাতে নিন্দ ননৈৰ পৰা অকণ দাঁতি কাষৰীয়া অঞ্চলত আছোঁ এতিয়া আমাৰ বুঢ়া গোঁসাই থানলৈ যোৱাৰ ৰাস্তাৰ কাষতে আমাৰ এখন হাঁহিলা বিল অৰ্থাৎ অসমৰ খৰালি পৰা বিল বুলি কোৱা যায় এইখন মানে অসমৰ প্ৰায় মানুহে চিনি নাপায় কিন্তু চিনি পাব লাগে মই এই ঠাইলৈ আহিলোঁ এইবাবেই তোমালোকে মোক হঠাৎ লগ পালা মই আমাৰ খৰালি পৰা বিল অৰ্থাৎ হাঁহিলা বিলখন অসমৰ এটি মানদণ্ড থকা অৰ্থাৎ পৰিৱেশ সুলভ এটি ঠাই য'ত প্ৰকৃতি হেৰাই গ'লেও বিননি কেতিয়াও এৰিব নোৱাৰি বা হেৰাই নাযায় তেনেকুৱা এখন ঠাই নগাঁৱৰ যে আমাৰ কাষতে আছে সেয়েহে মই আজি পৰ্যবেক্ষণ কৰিবলৈ আহিলোঁ অৰ্থাৎ মই পৰ্যটক নহয় বাৰু কিন্তু মই খুব ভাল পাওঁ প্ৰকৃতিক ভাল খুব ভাল পাওঁ ধুনীয়া পৰিৱেশ হয় মই সেইকাৰণে গীতটো গাই থাকোঁতেও গৰুহাল লৈ আহিছে আপুনি কেমেৰাত দেখুৱাই দিব পাৰে চাগে গৰুহাল লৈ আহোঁতে মই পৰভাত নাহিব পাৰে চাগে বুজি পাইছে যি নহওক চাৰিওফালে মুঠতে সেউজীয়া আৰু এইখিনি ঠাই আপোনালোকে দেখি আছে চাগে মোৰ হাতখনেদি আপোনালোকে ক'লা জোপোহা গছ এজোপা আপোনালোকে এনেকৈ দেখা পাই আছে সেই জোপাতে আহি পেলাই বিভিন্ন ধৰণৰ অসমৰ ভাৰতৰ বাহিৰৰ বিভিন্ন জেগাৰ আহি পেলাই খৰালি পৰে বা আমাৰ বিভিন্ন ধৰণৰ নানান পক্ষীবোৰ আহি পেলাই পৰেহি সেই কাৰণে হাঁহিলাখন বিখ্যাত অৰ্থাৎ হাঁহিলা বিল বুলি ক'লে সেইকাৰণে বিখ্যাত আৰু ময়ো আজি আহিছিলোঁ তেনেকুৱা এটা ধৰণৰ ইউনিক এটা ৰাইজৰ কাষলৈ ইউটিউবৰ কিছুমান ৰাইজক দেখুৱাবলৈ তুমি এখন কাষলৈ আহিলে ভাল হ'ব কেমেৰাত থাকি আছে ঠিক তেনেকৈ তেওঁলোকো এটা সকলো এটা শিল্পী সত্তা থাকে আৰু হাবিয়াস থাকে আৰু সকলোৰে হাবিয়াসৰ মাজতে আমি আজি এনেকৈ আমি মণিকাঞ্চন সংযোগ হ'ল বহুত দিনৰ পাছত সঁচাকৈ তিনিজন য'ত থাকে বোলে নিৰঞ্জন ত'ত সেইকাৰণে সকলোকে কৈছোঁ যে আমাৰ সেই বৰগীতটিক আদৰি ল'ব আৰু মই প্ৰাকৃতিক পৰিৱেশ খুব ভাল পাওঁ আৰু সকলোৱে ভাল পায় তাৰ ঘৰতো বৰ প্ৰাকৃতিক মনোমোহা এটি পৰিৱেশ নগাঁৱৰ ঘৰলৈ যদি আহে তেতিয়াহ'লে আমাৰ ষ্টুডিঅ'লৈ যদি আহে তেতিয়াহ'লে হয়তো আপোনালোকে গম পাব আৰু আমি এনেকৈ কামবোৰ কৰি থাকোঁ আজি বহুত দিনৰ মূৰত লগ পাই পেলাই তোমাকো ভাল লাগিল আৰু ইয়াৰ পৰাই দুইজনলৈকে মৰম জনাইছোঁ আৰু অল অফ ইউনিট সকলোকে শুভেচ্ছা জনাইছোঁ যাতে এনেকৈ সকলো থাকক আৰু অসমবাসী ৰাইজক ভাল ভাল কাম উপহাৰ দিয়ক আৰু লগতে ভক্তিমূলক অৰ্থাৎ অসমীয়া সংস্কৃতিক জীপাল কৰি ৰাখক তাৰ মনোভাৱ এই জেগাখন মানে প্ৰকৃতিৰ কাৰণে যিমান বিখ্যাত আৰু পদ্মদা কণ্ঠৰ কাৰণে পদ্মদা মই সেইকাৰণে চিঞৰি চিঞৰি গাবলৈ চেষ্টা কৰিছিলোঁ এই পদ্মা কণ্ঠৰ কাৰণে আজি পদ্মদা যেতিয়া মই তেৰি চান্দ মুখ পিখু গাইছিলোঁ তেতিয়া টেম্পু দুখন পাৰ হৈ গৈছিল তো সেই টেম্পু দুখনৰ অৰ্থাৎ
যিসকলে গীতৰ লগত জড়িত তেওঁলোকে গম পাব একে স্কেলতে পৰি গৈছিল হৰিচন্দ্ৰ মুখৰ ধপ 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 যিটো স্কেল আছিলে সেই স্কেলটোতো মই গাবলৈ বিৰাট আপোনালোকে চাগে ভিডিঅ'টোৰ শেষত চাগে আপোনালোকে আকৌ পজ প্লে কৰি পেলাই চাগে শুনিবলৈ পাব ছেইম একেটা দুইখন টেম্পো এনেকৈ ক্ৰছ হৈছিল আৰু মই বিৰাট ভাল পাইছিলোঁ টেম্পোখন অহাৰ কাৰণে বহুতে কেমেৰা চলি থাকিলে টেম্পো বা কিবা গাড়ী চাড়ী আহিবলৈ মানা কৰে কিন্তু মই পাছ কৰিবলৈ দিছোঁ কিহৰ কাৰণে স্কেলটো একেটাই ইয়াত পালোঁ মানে ঠিক তেনেকৈ নষ্টালজিক এটি পৰিৱেশ আৰু নগাঁৱৰ এনেকুৱা এখন মনোমোহা ঠাইলৈ সকলো আহক হাঁহিলাৰ দৰে পৰিৱেশটো সদায় চাবলৈ আহক আৰু সঁচাই ভাল লাগে এনেকুৱা গীত ভাগ চবেই যাতে আদৰি লওক নিশ্চয় সেইটো কামনা কৰিলোঁ আৰু মোৰ কাৰণে সৌভাগ্য যাতে মোৰ প্ৰজেক্টত প্ৰদ্যুৎ আছে বেচেৰাই বহুত কষ্ট কৰে দুইজনে আজি প্ৰদ্যুৎক লগ পালোঁ কিন্তু আজি লগ পোৱা নিচিনা লগা নাই মোৰ বহুত দিনৰ চিনাকি যেন তেনেকুৱা প্ৰদ্যুৎ মানুহ তেনেকুৱা মই এনেকৈ তেনেকুৱা চবৰে সৈতে পানী নিমখ নাই মই সদায় আলু আলু চবৰ লগতে মিলি যায় অৰ্থাৎ নিমখ হ'লে সদায় পনীয়া হৈ যায় বিয়পৰি যায়গৈ নিমখ কেতিয়াবা চোকা হ'লেও মানে নিমখক আকৌ বেলেগ হেৰি কৰিবলগীয়া একো অংক নাথাকে কিন্তু আলু যদি কমিও যায় আলু এড কৰিব পৰা যায় আৰু আলু যদি মানে বেছি মানে কি কয় আধা সিজা হৈ যায় তেতিয়াহ'লে আকৌ নতুনকৈ আকৌ আলু সিজাব পৰা যায় তে মই আলু সকলোৰে লগত মিলি থাকোঁ অৰ্থাৎ আমাৰ নিৰামিষ ভাতেই খাওক সদায় আলু অকণ ব্যৱহাৰ কৰি চাওক মোৰ দৰে আলু ভাল শিল্পী সকলোকে এনেকৈ আলুৰ দৰে ব্যৱহাৰ সকলোৱে দিছে নাজানো কিমান দূৰ সত্য হয় সেয়া বাস্তৱত ৰূপান্তৰ কৰিবৰ কাৰণে সদায় জীয়াই থাকিম কাম্য কৰিম এইটোৱে লকডাউনৰ মাজত সকলো সুখী থাকক শুভ্ৰ হৈ থাকক আৰু সপ্ত ৰেণুৰ ৰামধেনুৰ দৰে সকলোৰে মনবোৰ যেন ৰঙীন হৈ থাকক আৰু আশা কৰোঁ আমাৰ সকলোৰে ইউটিউব চেনেলবোৰ মোৰটো বাদ দিছোঁ বাৰু আমাৰ নালাগে একো নালাগে এতিয়ালৈকে মই ইউটিউব চেনেল এতিয়ালৈকে ৰেডি কৰা নাই যেতিয়া আহিব তেওঁলোকে মোক সহায় কৰিব আপোনাৰ নতুন ইউটিউব চেনেল আহিছে মিছল আহিব মিছল ফুল্লি এণ্টাৰটেইনমেণ্ট আৰু আছাম এক্সপ্ৰেছ 24 বুলি এটি নতুনকৈ এণ্টাৰটেইনমেণ্ট নিউজ চেনেল তাতো অকণমান আগবাঢ়ি আছোঁ সকলোৱে আদৰি ল'ব অৰ্থাৎ আমাক এনেকৈ ৰাখিব আমি আপোনালোকৰ কাৰণে ভাল ভাল কাম উপহাৰ দিব পাৰিম পোহৰ পিক্সক পিক হ'লে আপোনাৰ ছবি হয় পিক্স হ'লে এটা বেলেগ শব্দ হয় তে পোহৰ অৰ্থাৎ সদায় আমাৰ জীপাল কৰি ৰখা এটি শব্দ য'ত সপ্তৰেণুৰ ৰামধেনুও বৰষুণ দি থাকিলেও এটি পোহৰৰ ৰেণু দি পেলাই সপ্তৰেণুৰ সৃষ্টি কৰে তেজৰে কমলা ভিডিঅ'ত ইমানেই সকলোৰে ভিডিঅ'টো চাব আৰু প্ৰদ্যুৎে কিবা এটা ক'ব আপোনালোকক পোহৰ পিক্স এটি ইউটিউব চেনেল নৱনিৰ্মিত ইউটিউব চেনেল সকলোৱে খুব সুন্দৰকৈ লাইক কৰিব শ্বেয়াৰ কৰিব ফ'ল' কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ অনুষ্ঠানটিৰ লগতে আৰু বিভিন্ন ধৰণৰ খুব সুন্দৰ সুন্দৰ অনুষ্ঠান লৈ পেলাই আমাৰ পোহৰ পিক্স আহি থাকে আৰু আপোনালোকৰ মাজলৈ সেইবাবেই যে আপোনালোকৰ মনোৰম মনোবৃদ্ধিবোৰ আপোনালোকৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টছ সেইবোৰ চাবলৈকে আৰু সেইবোৰৰ হাবি আখেৰে আপোনালোকৰ আগত নতুন নতুন কিছু অংশ লৈ পেলাই অসমীয়া সংস্কৃতিক লৈ অসমৰ গৌৰৱ হিচাপে জিলিকি থাকিবলৈকে পোহৰ পিক্স আহি থাকে আৰু আপোনালোকে এবাৰ ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কেতিয়াও বেল আইকনটো ক্লিক কৰিব ধন্যবাদ